আমেৰিকাই প্ৰথমতে ক'লে যে ভেনেজুৱেলাই ড্ৰাগছ ছাপ্লাই কৰে। তাৰ বাবে হেনো এই ভেনেজুৱেলাৰ ওচৰৰ কেৰিবিয়ান চিত আমেৰিকাই মিলিটাৰী ঘাটি স্থাপন কৰিছে। কিন্তু এতিয়াৰ খবৰ ভেনেজুৱেলাৰ ৰাজধানীত 16খন ফাইটাৰ জেটেৰে আমেৰিকাই আক্ৰমণ কৰি ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ কৰিছে। 2025ৰ আৰম্ভণিৰ পৰাই দুয়োখন দেশৰ মাজত যুদ্ধৰ পৰিৱেশ। কাৰণটো হ'ল তেল। ভেনেজুৱেলাৰ ওচৰত বিশ্বৰ সৰ্বাধিক খাৰুৱা তেল মজুত আছে, কিন্তু সেই অনুযায়ী উৎপাদন হোৱা নাই। আমেৰিকাই বিচাৰে দেশখন অধিকাৰ কৰি তেল উলিয়াই বিক্ৰী কৰোঁ। ইফালে ভেনেজুৱেলাৰ চাইনা আৰু ৰাছিয়াৰ লগত ভাল সম্পৰ্ক, যিটো কথা ট্ৰাম্পে সহ্য কৰিব নোৱাৰে। অসন্তুষ্টি অৱশ্যে এতিয়াৰ নহয়, 1976 তেতিয়া ভেনেজুৱেলাই নিজৰ দেশৰ তেলৰ উদ্যোগটো ৰাষ্ট্ৰীয়কৰণ কৰিছিল, অৰ্থাৎ তেল কোম্পানীবোৰ সম্পূৰ্ণ চৰকাৰৰ কণ্ট্ৰলত। সেই কথাটো আমেৰিকাৰ কোম্পানীবোৰে বেয়া পাইছিল, কাৰণ নিজৰ ইচ্ছামতে তাত একো কৰিব নোৱাৰে। 2025ৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত এটা যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হ'ল। আমেৰিকাই ভেনেজুৱেলাৰ ওচৰৰ এই কেৰিবিয়ান চিত মিলিটাৰী বঢ়ালে, তাত বহুতো ফাইটাৰ জেট উঠলে। ইফালে 10 ডিচেম্বৰত 22টা এয়াৰ ষ্ট্ৰাইক কৰিলে। ভেনেজুৱেলাৰ প্ৰায় 90 জন মানুহ মৰিল। ইফালে কিউবালৈ লৈ যোৱা ভেনেজুৱেলাৰ তেলৰ জাহাজ জব্দ কৰিলে। ভেনেজুৱেলাই আন দেশলৈ তেল নিব নোৱাৰা হ'ল। ইউনাইটেড নেশ্যনৰ আৰ্টিকল 24 কয় যে কোনো দেশে আন দেশৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে। মাজে মাজে ইউনাইটেড নেশ্যনৰ এনেকৈ ডাঙৰ ডাঙৰ মিটিং বহে, অনৰ্থক মিটিং। এতিয়া আমেৰিকাই দেশখনৰ ৰাজধানীতে আক্ৰমণ কৰি ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোকে আটক কৰিলে। মূল কথা হ'ল তেল। বিশ্বৰ মুঠ তেলৰ 19.4% জমা আছে ভেনেজুৱেলাৰ হাতত। তাৰ তুলনাত যদি আমেৰিকাৰ হাতলৈ চাওঁ, তেনেহ'লে আমেৰিকাৰ হাতত জমা আছে মাত্ৰ 2.9%।